Hello guys, good morning and welcome back to my channel. Guys, আজি আমি এঠাইত যাবলৈ ওলাইছো চাওক আজি ট্ৰেইন ষ্টেচনত আছো আপোনালোকে চাই লওক ভালদৰে আজি আমি এঠাইত যাম আপোনালোকে ভিডিঅ'টো ভালদৰে চাব এতিয়া আমি টিকেট ল'বলৈ বাকি আছে আৰু এইমাত্ৰ আমি আহি পালো জাষ্ট হেল্ল' গাইজ টিকেট লোৱা হৈ গ'ল ইতিমধ্যে এতিয়া আমি ট্ৰেইনখন আহি আছে আৰু অলপ পিছত আহিব এইফালেদি এতিয়া হৈ গ'ল আৰু এতিয়া যাম আৰু গাইজ ইতিমধ্যে মই যোৱা ট্ৰেইনখন আহি পালে এতিয়া মই উঠিম আৰু কাৰণ এতিয়া বেছি সময় নৰখে আৰু প্ৰায় 30 ছেকেণ্ডৰ সময় ৰখে আৰু এতিয়া উঠিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক ভালদৰে হেল্ল' গাইজ ফাইনেলি আমি দুধনৈ পালোঁ ইয়াত অলপ ক্ৰচিং আছে সেইকাৰণে অলপ ৰ'ব ফাইনেলি এতিয়া আমি গোৱালপাৰা টাউন পালোঁ আৰু যাব আৰু গাইজ ইয়াতে অকণমান দৌৰি দিছিলে ক্ৰচিং আছিলে এতিয়া যাব লাহে লাহে ধৰিছে আৰু অলপ চাই থাকক ভিডিঅ'টো গাইজ চাওক ইমান ধুনীয়া সুন্দৰ পৰিৱেশ গাইজ কি ধুনীয়াকৈ যাই আছে ট্ৰেইনখন ইমান ধুনীয়া সুন্দৰ পৰিৱেশৰ মাজেৰে চাওক পাহাৰখন ইমান ধুনীয়া সুন্দৰ আৰু গাইজ আপোনালোকে জীৱনত এবাৰ হ'লেও ট্ৰেইনত যাত্ৰা কৰিবই যদি আপোনালোকে পোৱা নাই আপোনালোকে যিটো গাড়ীত মজা হ'ব আৰু যিটো আপোনালোকে প্লেনেৰে যিটো মজা হ'ব তাতকৈ বেছি গেৰাণ্টি দিব তাতকৈ আপোনালোকে বেছি মজা হ'ব ইয়াতে গাইজ আপোনালোকে ভালদৰে মোৰ যাত্ৰাটো চাই থাকক ভালদৰে উপভোগ কৰক আৰু গাইজ ভিডিঅ'টো স্কিপ নকৰি ভালদৰে সম্পূৰ্ণকৈ চাই থাকক তেতিয়াই মজা হ'ব আচল ইমান ধুনীয়া পৰিৱেশৰ মাজেৰে ইমান ধুনীয়া আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ তেওঁলোকে ভিডিঅ'টো স্কিপ নকৰিব ভালদৰে চাই থাকক আৰু শুনি সঁচাই ট্ৰেইন জাৰ্ণি একদম মুগ্ধ মোহিত কৰি পেলাই তেওঁলোকে এবাৰ হ'লেও আপোনালোকে আহি চাব সঁচাই বহুত ভাল লাগে ইমান চাওক ইমান ধুনীয়া একদম পৰিৱেশ তাৰ মাজেৰে গৈ আছোঁ গাইজ আমি এতিয়া নৰনাৰায়ণ সেতু পালোঁ যিখন ব্ৰহ্মপুত্ৰ ওপৰত আছে সেইখন ব্ৰহ্মপুত্ৰ ওপৰত 3 নম্বৰ দলংখন গাইজ চাওক আপোনালোকে ইমান ধুনীয়া ভিউ চাওক গাইজ অ' মাই গড গাইজ ভিউ চাওক আপোনালোকে মন মুগ্ধ কৰি দিয়ে গাইজ আৰু গাইজ এই দলংখনে পঞ্চৰত্ন আৰু যোগীঘাটক সংযোগ কৰিছে এইখন নাম হৈছে নৰনাৰায়ণ আপোনাক ক'লোৱে আগতে গাইজ ইমান ধুনীয়া পৰিৱেশ চাওক আপোনালোকে গাইজ সেইখন আকৌ দলং চাগে নিৰ্মাণ কৰি আছে সেইখন এইবিলাক ফুটা ফুটা হৈছে চাগে আপোনালোকে চাওক গাইজ আপোনাক ভিডিঅ'টো স্কিপ নকৰিব গাইজ ইমান ধুনীয়া সুন্দৰ পৰিৱেশ আপোনাক ইমান ৰিস্ক লৈ আপোনালোকক বনাইছোঁ গাইজ আপোনালোকে ভিডিঅ'টো উপভোগ কৰি থাকক ইমান ধুনীয়া সুন্দৰ ব্ৰিজ এখনেৰে গৈ আছোঁ গাইজ বহুত ৰিস্ক লৈ আপোনালোকে ভিডিঅ'টো বনাইছোঁ গাইজ ট্ৰেইনৰ পৰা নামিলোঁ এতিয়া মোৰ গন্তব্যস্থান পালোঁ এতিয়া ৰাস্তাফালে গৈ আছোঁ আৰু এতিয়া হোটেল বিচাৰিব লাগিল আপোনালোকে চাই থাকক ভিডিঅ'টো ষ্টুডেণ্টছ আপোনালোকক ভালদৰে দেখুৱাই আছোঁ চাওক ওপৰৰ পৰা ইমান ধুনীয়া দেখি গাইজ চাওক আপোনালোকে চাৰিওফালে ট্ৰেইন আৰু ট্ৰেইন গাইজ এতিয়া মই ৰাস্তাৰ ফালে গৈ আছোঁ আৰু গাইজ এতিয়া অলপ আগতে বঙাইগাঁও ষ্টেচনৰ পৰা আহি পালোঁ মই এতিয়া হোটেল বিচাৰিলোঁ বহুত বিচাৰিলোঁ বিচাৰাৰ ফলত এতিয়া এখন বহুত কম পইচাত এখন ধুনীয়া এখন হোটেল পাইছোঁ মাত্ৰ 350 টকা ইমান ধুনীয়া চাওক ইমান ধুনীয়া হোটেল মাত্ৰ 350 ইমান ধুনীয়া হোটেল চাওক আপোনালোকে আৰু গাইজ ইমান ধুনীয়া বাথৰুম চাইডত আপোনালোকে ইমান ধুনীয়া অনলি 350 গাইজ ইমান ধুনীয়া চাওক গাইজ এতিয়া অলপ বাহিৰলৈ ওলাই আহিছোঁ আৰু অলপ চাহ খাওঁ বুলি আৰু অলপ ৰাতিত আপোনাক ভিউ দেখুৱাম হেল্ল' গাইজ চাওক ৰাতিৰ ৰেল ষ্টেচন চাওক
ইফালে এখন ৰেল এখন ৰখাই আছে আৰু ইফালে চাই লওক গাইজ চাৰিওপিনে লাইট সিফালে এখন প্লেটফৰ্ম আছে এইটো দুটা প্লেটফৰ্ম আছে চাগে এইটো হৈছে অল্ড বঙাইগাঁও ষ্টেচন আৰু যোনটো নতুন নিউ বঙাইগাঁও যোনটো ষ্টেচন তাতে মানে চাগে 6টামান আছে আৰু চাই লওক আপোনালোকে ভালেই লাগে গাইজ এইফালে চাওক আপোনালোকে এইটোৱে আৰু গাইজ আপোনালোকক দেখালোঁ আৰু ৰাতি কেনেকুৱা ষ্টেচন যিসকলে দেখি পোৱা নাই যিগিলা দেখিছে বাৰু সেইসকলৰ কথা কোৱা নাই আৰু সেইবিলাকতো দেখিছে আৰু কথা নাই একো এবাৰ চাই ল'ব পৰা চাইটো হেল্ল' গাইজ আৰু এইখন হোটেল এৰিবৰ হ'ল আৰু এতিয়া মোৰ যি কামত আহিছিলোঁ মই সেইখিনি কামখিনি গোটেইখিনি হৈ গ'ল এতিয়া আৰু যাবলৈ ওলাইছোঁ কিন্তু ইমান ধুনীয়া হোটেলখন ইমান ধুনীয়া ছাৰ্ভিচ দিছে ইমান কম পইচাতে মাত্ৰ 350 টকাত চাওক ইমান ধুনীয়া এইফালে টিভি চলি আছে একদম টিভি বিন্দাছ চাইজ মানে সঁচাই মানে ইমান কম টকাত ইমান ফেচিলিটি মানে এইফালে কাৰেণ্টৰ পৰা চব কোনো ধৰণৰ একো অসুবিধা পোৱা নাই ইমান ধুনীয়া বাথৰুম আপোনালোকক দেখুৱাইছোঁ এতিয়া এইখনক বাই দিব লাগিল হেল্ল' গাইজ এতিয়া ট্ৰেইনৰ কাৰণে ৱেইট কৰি আছোঁ এতিয়া বঙাইগাঁও ষ্টেচনত এতিয়া ৰখি আছোঁ আৰু মোৰ লগত কেইটামান 3জন বন্ধু আছে হেল্ল' সিহঁতে ইয়াতে ক'ত পঢ়ি আছে হাই বলো লাইক কৰিব কমেণ্ট কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব থেংক ইউ আৰু এইফালে নিজৰ ইয়াতে গাইজ এইখিনি আছিলে আজিৰ ভিডিঅ'টোত যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আপোনালোকে লাইক এটা কৰিব আৰু কমেণ্ট এটা দিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি থ'ব এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে বাই বাই গাইজ